নমস্কাৰ, অঞ্জলি কিটচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা মই নাৰিকলৰ লাড়ু ভিডিঅ' লৈ আহিলোঁ। তাৰ বাবে নাৰিকল দুটা ল'লোঁ আৰু এখন ৰুকনিৰে মই ৰুকি ল'লোঁ। আপোনালোকে হয়তো মিক্সি জাৰতো মাৰি ল'ব পাৰে। এতিয়া মই নাৰিকল দুটা ৰুকি লৈ আছোঁ। এয়া মোৰ নাৰিকল ৰুকা হৈ গৈছে। এতিয়া মই নাৰিকলখিনিৰ লগত চেনি 2 বাটি মিলাই মই নাৰিকলখিনি সানি ল'ম। এতিয়া মই নাৰিকলখিনি ধুনীয়াকৈ চেনিখিনি গাত লগাকৈ মই সানি লৈছোঁ। একেবাৰে কোমলকৈ সানি ল'ব লাগিব। যেতিয়ালৈকে চেনিটো গলি নাযায় তেতিয়ালৈকে মই ভালদৰে সানিয়ে লৈ থাকিম। মই সানি লৈ আছোঁ। এতিয়া মই এখন ডিছেৰে 2 ঘণ্টাৰ কাৰণে ঢাকি ৰাখিলোঁ আৰু এখন কেৰাহী পাতি ল'লোঁ। এতিয়া তাতে অকণমান মই ঘিউ দি ল'লোঁ। এতিয়া মই নাৰিকলখিনি একেবাৰে কম জুইত দি লাহে লাহে ভাজি থাকিম। নাৰিকল ভাজিবলৈ বহুত সময় লাগে, গতিকে মই অকণমান কম জুইত দি একেবাৰে লাহে লাহে ভাজি থাকিম। মোৰ সকলো বন্ধু বান্ধৱীলৈ এটাই অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইতিমধ্যে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকললৈ মোৰ বহুত ধন্যবাদ। এতিয়া মই ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই একেবাৰে কম জুইত লাহে লাহে ভাজি আছোঁ। নাৰিকল ভাজিবলৈ, লাড়ু বনাবলৈ অকণমান সময় লাগে, গতিকে মই একেবাৰে কম জুই দি লাহে ভাজি আছোঁ। নাৰিকল ভজা হয়তো মোৰ হ'বলৈ ধৰিছে। এয়া ডাঠ হৈ আহিছে নাৰিকলখিনি। ডাঠ হৈ আহিছে। এতিয়া মই এনেকৈ মই গোটেইখিনি লাড়ু বনাই ল'ম। এতিয়া মোৰ লাড়ু বনোৱা প্ৰায় হৈছে। এতিয়া মই গোটেইখিনি এটা এটাকৈ লাড়ু বনাই ল'ম। এয়া এনেকৈ মই আটাইকেইটা লাড়ু বনাই ল'ম। আপোনালোকে যদি এনেকৈ লাড়ু বনোৱা নাই নিশ্চয় এবাৰ বনাব। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ।